Hello guys, welcome to back my YouTube channel JS News Ground. আপোনালোকক মই আজি প্লাষ্টিকৰ কণীৰ বিষয়ে যিসমূহ আপোনালোকৰ মাজত কনফিউজন আছে, প্লাষ্টিকৰ কণী, ডুপ্লিকেট কণী, যি নেকি মানুহে প্ৰস্তুত কৰা কণী, গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ বুজাই দিম এই ভিডিঅ'টোৰ জৰিয়তে। চ' বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ, ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি ভিডিঅ'টো মোৰ চেনেলটোত নতুনকৈ চাই আছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 1 নম্বৰ ষ্টেপত মই কৈ আছোঁ, যেতিয়া আপুনি দোকানৰ পৰা কণী কিনিব যাব বা য'ৰ পৰা মাৰ্কেটৰ পৰা বা কণী ফাৰ্মৰ পৰা কিনিবলৈ, ফাৰ্মতো তেনেকৈ বিকিব নালাগে মোৰ হিচাপত, কিন্তু দোকানৰ পৰা যেতিয়া কিনিবলৈ যাব আপুনি কণীটো চাই ধৰিব নোৱাৰিব যে বাহিৰত চাই ধৰিব নোৱাৰে আপুনি এইটো প্লাষ্টিকৰ কণী হয় নে অৰিজিনেল কণী হয় নে ডুপ্লিকেট কণী হয়। তো আপুনি কণীটো লৈ আহিব, লৈ অহাৰ পিছত আপুনি চাব পাৰে যে আমলেট কৰে নে আপুনি বইল কৰে নে, বইল কৰিলে কি কৰিব, তাত যেতিয়া আপুনি গুচাব, প্ৰথম বইল কৰাৰ পিছত বাকলিটো যেতিয়া গুচাব আপুনি, তাত চাব বাকলিটোত আমাৰ যিবিলাক অৰিজিনেল কণী হয়, বাকলিটোৰ ভিতৰৰ ছাইডত এটা বগা জালৰ লিখীয়া থাকে, জালৰ টাইপত এনেকুৱা বাকলিটোৰ তলত থাকে। কিন্তু এই যে ডুপ্লিকেট কণীত আপুনি সেই জালটো নাপাব। 1 নম্বৰ ষ্টেপত হৈ গ'ল, ইমানখিনিলৈকে ঠিকে আছে। নেক্সট কথা হ'ল, যেতিয়া আপুনি কণীটো খাবলৈ বা আৰম্ভ কৰিব তাৰ আগতে এবাৰ আপুনি লক্ষ্য কৰিব যে যিটো নেকি কণীৰ ভিতৰত কুহুম আছে আৰু বগা তৰফটোৰ পৰা যিটো কুহুম আছে, সেই কুহুমটো অকণমান বাহিৰত ওলাই থাকিব, আৰু কি হৈ থাকিব, সম্পূৰ্ণ ৰূপত কণীটো নাথাকে, মানে গোটাকৈ নাথাকে, কেকেনা মেকেনাকৈ, মানে এইবোৰ কিবা হাতুৰিয়ে মাৰি দিলে যেনেকুৱা হৈ থাকে, লোহাৰৰ বস্তু এটা মানে টেপেনা হৈ থাকে, ঠিক তেনেকুৱা টাইপৰ হৈ থাকিব। আৰু যেতিয়া আপুনি খাব মুখত এইটো অনুভৱ কৰিব যে কি কিবা ৰবাৰ চুবাই থকা নিচিনা অলপ হ'লেও আপোনাৰ অনুভৱ হ'ব, আৰু এটা খাওঁতে আপুনি গোন্ধ পাব, প্লাষ্টিক তাত সেই কণীটো খালে গোন্ধাব। নেক্সট ষ্টেপটো হ'ল, চাওক আপুনি কণী যেতিয়া ভাঙিব, ভাজিবলৈ বা আমলেট কৰিবলৈ যেতিয়া কণীটো আপুনি ভাঙিব, তেতিয়া চাব এটা কথা লক্ষ্য কৰিব, আপুনি যেতিয়া কণীটো মানে আমলেট চামলেট কৰিব, পিঁয়াজ চিয়াজ দি মানে আপুনি যেতিয়া ভাঙি ল'ব, তেতিয়া এটা কথা লক্ষ্য কৰিব যে কুহুমটো আপুনি যেতিয়া ওপৰৰ পৰা ভাঙি মেলি বা টাৱাত দিয়ক, গিলাচত য'তেই দিয়ক, কুহুমটো লগে লগে ভাঙি পূৰা মিলি যাব, একদম হেৰি হয়, চবৰ লগতে বগাখিনি আৰু ৰঙাখিনি টোটেল মিলি যাব, এটা পিঠা লেখীয়া হৈ যাব। তাৰপিছত আপুনি যেতিয়া আমলেট কৰি এইখিনি ভাজি মেলি নোখোৱাকৈ আপুনি অলপ সময় থৈ চাব, বেছি টাইম নালাগে, 1 ঘণ্টা বা 2 ঘণ্টা আপুনি থৈ চাব, তেতিয়া আপুনি সেইখিনিত এটা বস্তু লক্ষ্য কৰিব, টানি চাব, টানিলে অলপ ৰবাৰ টাইপলৈ, আপোনাৰ ৰবাৰ নিচিনাকৈ অলপ টান হৈ যাব, একদম প্লাষ্টিকৰ টান হৈ যাব, ৰবাৰ লেখীয়া এনেকৈ মানে টানিলে অলপ দীঘল হ'ব সেই বস্তুটো। নেক্সট হ'ল, কণী যেতিয়া ভাঙে তেতিয়া এটা কথা লক্ষ্য কৰিব, এটা কণীত এটাহে কুহুম থাকে। চ' এটাতকৈ যদি অধিক কুহুম থকা কণী পায় বা আপোনাৰ হাতলৈ আহে, তো সেই কণীবিলাক আপুনি নাখাব, সেইটো 100% ফেক হয়। ফেক এইকাৰণে হয়, আপুনি ট্ৰাই কৰি চাব পাৰে, মানে কি আৰু এটা ভাঙি ট্ৰাই কৰিব পাৰে, মানে আৰু তাত মানে বেলেগ দুটাকৈ কুহুম ওলাইছে নেকি বুলি। যদিহে বেলেগ এটাত ওলোৱা নাই, এটা কণীতে ওলাইছে, তো সেইটো কণী নাখাব, কিয়নো প্ৰতিটো কণীতে যদি কুহুম যদি দুটাকৈ ওলায়, পূৰা সম্পূৰ্ণ ফেক। কিয়নো আমাৰ কুকুৰাৰ পৰা আপুনি দেখিছে জানো, কোনোবা দিনটো দেখা নাই দুটাকৈ কুহুম ওলোৱা কণী দিয়াতটো দেখা নাই। গতিকে সেই দুটাকৈ যদি কুহুম ওলায় এটা কণীত, সেই কণীটো আপুনি চিনিব পাৰিব যে এইটো ফেক কণী, নকলি কণী বুলি। এই কেইদিনমান আগতে মই এটা ভিডিঅ' পৰা বনাই থৈছোঁ, সেই ভিডিঅ'টো মই প্ৰেক্টিকেলি বনাই থৈছোঁ, সেইটো তাত দুটাকৈ কুহুম ওলাইছিলে, এটা কণীত দুটাকৈ কুহুম ওলাইছিলে, সেইটো ভিডিঅ' মই বনাই থৈ দিয়া আছে, আপোনালোকে চাব পাৰিব। নেক্সট কথা হ'ল, আপোনালোকে আৰু টিক্স আছে, বহুত টিক্স আছে এইবোৰ চিনি পোৱা। আৰু যদি আপুনি এই কণীৰ যিটো বাকলি থাকিব, বাকলিটো আপুনি জ্বলাই চাব পাৰে,
জ্বলাই চালে কি হ'ব, এইটো প্লাষ্টিকৰ নিচিনা গোন্ধাব আৰু মানে প্লাষ্টিকৰ লেখীয়া মানে প্লাষ্টিকটো যদি জ্বলাওঁ আমি কেনেকৈ গলি গলি মানে জ্বলি যায় পটাপট, ঠিক তেনেদৰে জ্বলি যাব সেই বাকলিটো, কণীৰ বাকলিটো। কিন্তু আমাৰ লোকেল যিখিনি অৰিজিনেল কণী হয় তেনেকৈ নজ্বলে, জ্বলিবলৈ অকণমান সময় লয়। কিন্তু প্লাষ্টিকৰ যিখিনি হ'ব সেইখিনি পটাপট জ্বলি যাব। চ' যিখিনি আপোনালোকৰ কনফিউজন আছিলে, মই ভাবোঁ অকণমান হ'লেও আপোনালোকে বুজি পালে মোৰ কথাখিনি। নকলি কণীৰ বিষয়ে যিখিনি কনফিউজন আছিলে আপোনালোকে সেইখিনি বুজি পাইছে।